নমস্কাৰ, নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি এয়া মই ৰিলছৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই ভেদাইলতা মাছৰ জোল বনাম। আপোনালোকে বলকচোন মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম আজি। ভেদাইলতা আৰু মাছৰ জোল বলক ধুনীয়াকৈ বনাওঁ। এয়া মই ধুনীয়াকৈ মাছ লৈ লৈছোঁ। এইটো হৈছে গল্ডেন মাছ। এয়া মোৱা মাছো লৈছোঁ, মোৱা মাছ ফ্ৰাই কৰিম। এয়া ধুনীয়াকৈ কেৰাহীত তেল দি দিছোঁ। এতিয়া মই মাছ ফ্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কিবা যদি ভিডিঅ'টো দিয়া মোৰ বনোৱাত ভুল হয় তেতিয়া আপোনালোকে বেয়া কমেণ্ট নকৰিব। এয়া মই ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছোঁ। আৰু এয়া মই আন এটা বাতিত লৈ লৈছোঁ ভেদাইলতা অকণমান মোৰ কমেই হ'ব মানে। আৰু এয়া লৈছোঁ ঘৰৰে মান ধনিয়া, আপোনালোকক দেখুৱাবলৈ এয়া মই ধুনীয়াকৈ প্লেটখনত আলু এটা কাটি লৈছোঁ দীঘল দীঘলকৈ। আৰু এয়া মই মাছ লৈ লৈছোঁ আৰু এটা বাতিত ধুনীয়াকৈ ভেদাইলতাখিনি পিচি লৈ লৈছোঁ, ৰসখিনি ওলাই। আৰু এয়া নহৰু আৰু পিঁয়াজ এটা কাটি লৈছোঁ আৰু জলকীয়া এটা, ছোৱালীজনী খাবৰ কাৰণে জলকীয়া এটাই দিছোঁ আৰু মান ধনিয়া অকণমান কাটি দিছোঁ। আৰু এয়া কেৰাহীত তেল দি পিঁয়াজ, কাটি থোৱা নহৰু, জলকীয়াখিনি ধুনীয়াকৈ দি এতিয়া মই লৰাই দিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব এটা, আৰু কমেণ্ট কৰি ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে। ইয়াত মই এতিয়া হালধি গুড়ি দি দিছোঁ আৰু অকণমান দি দিছোঁ, কম হোৱা যেন পালোঁ। আৰু এয়া মই নিমখ দি দিছোঁ। এতিয়া মই লৰাই দিছোঁ ধুনীয়াকৈ। এয়া মই জিৰা লৈ লৈছোঁ দিবলৈ তাত। এয়া জিৰা গুড়ি দি দিলোঁ অকণমান, পেকেট জিৰা লৈছোঁ। ধুনীয়াকৈ লৰাই দিছোঁ। ইয়াত মই এতিয়া ভেদাইলতাৰ জোলখিনি দি দিছোঁ। ভেদাইলতা জোলখিনি দি তাত অকণমান পানী দি দিছোঁ। ভেদাইলতা মোৰ কমেই হ'ল মানে, গছত নাছিলে, অকণমান আছিলে। মই আপোনালোকক দেখুৱাম, গছ আছে ইয়াতে আছে আমাৰ ঘৰৰ ওচৰতে। এতিয়া মই লৰাই দিছোঁ ধুনীয়াকৈ পানী দি। ইয়াত মই এতিয়া ঢাকন লগাই দিম। এয়া ধুনীয়াকৈ উতলি আছে, তাত মই এতিয়া মাছ দি দিলোঁ। মাছ দি ধুনীয়াকৈ লৰাই দিছোঁ। আকৌ ঢাকন লগাই দিছোঁ। এয়া ধুনীয়াকৈ মোৱা মাছখিনি ফ্ৰাই কৰি লৈছোঁ, আপোনালোকক দেখুৱালোঁ। আৰু এয়া আছিলে অকণমান মাছৰ ডিম, তাকে পিঁয়াজ দি ভাজিছিলোঁ ধুনীয়াকৈ। আৰু এইফালে মই ছোৱালীজনীৰ কাৰণে ভাত ৰেডি কৰিছোঁ। মাছৰ জোল, মাছৰ ভাজি আৰু মাছৰ ডিমৰ পিটিকা। আজি মাছৰেই বনালোঁ আজি দুপৰীয়াৰ সাজটো। এয়া ছোৱালীজনীক খাব এতিয়া। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ শেষত এটা কমেণ্ট কৰি ক'বলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে চাই। আৰু কোনোবা যদি প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নতুন এটা ভিডিঅ'ত লগ পাম। আশা কৰিছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো উপভোগ কৰক।